নমস্কাৰ প্ৰতিদিন খবৰ চাই থকাৰ বাবে ধন্যবাদ। আজি হৈছে 21 আগষ্ট দেওবাৰ আৰু এই মুহূৰ্তত দিব ওলাইছোঁ আজি দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰাই খবৰসমূহ যুগুতোৱা হৈছে। প্ৰতিটো খবৰে আপোনাৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ, সেইবাবে আপুনি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ শেষ কৰি চাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি আমাক ছাপোৰ্ট কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। এতিয়া আহিছোঁ আমি বাতৰি মাজলৈ। প্ৰথমে দিব ওলাইছোঁ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। বেয়া দিন চলিছে বিজেপিৰ, কিয়নো উপ নিৰ্বাচনৰ পূৰ্বে বিজেপিত উঠিছে পদত্যাগৰ জোৱাৰ। যি সময়ত কোৱা হয় যে উত্তৰ প্ৰদেশ যাৰ চৰকাৰ তাৰ, আৰু সেই উত্তৰ প্ৰদেশতেই বিজেপি থৰক বৰক হোৱা দেখিবলৈ পোৱা গৈছে। যোগী আদিত্যনাথৰ চৰকাৰ কোন মুহূৰ্তত ভাঙি চূৰ্ণ বিচূৰ্ণ হয় তাৰ ঠিকনা নাইকিয়া হৈ পৰিছে। দিব ওলাইছোঁ সম্পূৰ্ণ খবৰ এই মুহূৰ্তত। উপ নিৰ্বাচনৰ পূৰ্বে পুনৰ বিপদত বিজেপি। উপ নিৰ্বাচন উত্তৰ প্ৰদেশত আৰু তাৰ পূৰ্বে বিপদত এতিয়া বিজেপি। ৰাজ্যিক মন্ত্ৰী সোনম কিন্নৰৰ পদত্যাগ আৰু বিজেপিৰ বিৰুদ্ধে অভিযোগ তুলি ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। দাখিল কৰিছে পদত্যাগ পত্ৰ ৰাজ্যপালক সোনম কিন্নৰে। আৰু পদত্যাগৰ পাছতেই উত্তৰ প্ৰদেশত এতিয়া ৰাজনৈতিক ধুমুহা বলা পৰিলক্ষিত হৈছে। বিজেপি চৰকাৰ বিষয়াই জনতাৰ কথা নুশুনাৰ অভিযোগ উত্থাপন কৰি পদত্যাগ কৰিছে সোনম কিন্নৰে। আৰু উত্তৰ প্ৰদেশত সোনম কিন্নৰে কিন্নৰ সমাজক প্ৰতিদ্বন্দ্বিতা কৰিছিল। আৰু বিসম্বাদৰ মাজতে যোগী আদিত্যনাথলৈ বাঢ়িলে এতিয়া বিপদ, কিয়নো উত্তৰ প্ৰদেশত এতিয়া ত্ৰিকোণীয়া যুঁজ চলিছে বিজেপিৰ মাজত। আৰু মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিৰ সংঘাত চলিছে উত্তৰ প্ৰদেশত। আৰু সংঘাতৰ মাজতে সোনমৰ পদত্যাগে বিপদ নিশ্চিত কৰিছে এতিয়া যোগী আদিত্যনাথ চৰকাৰৰ। পৰৱৰ্তী খবৰ। অসমৰ পৰা নোহোৱা হৈ পৰিব হিন্দু মুছলিমৰ ৰাজনীতি। 2026ত হিন্দু মুছলিমৰ ৰাজনীতি সম্পূৰ্ণ শেষ হৈ যাব অসমত। আৰু 1.5 বছৰে মুখ্যমন্ত্ৰীয়ে কৈ থাকিব হিন্দু মুছলিমৰ কথা। কোনোমতে সহ্য কৰি শুনি থাকক আৰু 1.5 বছৰ। 1.5 বছৰৰ পিছত শেষ হৈ যাব এয়া। মুখ্যমন্ত্ৰীক লৈ পুনৰ সৰব হৈছে সাংসদ গৌৰৱ গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি গৌৰৱ গগৈৰ এই ভাষ্য। মুছলমানৰ জনসংখ্যাক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক এনেদৰে কঠোৰ সমালোচনা কৰিছে সাংসদগৰাকীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল মুছলমানৰ জনসংখ্যা 40% বাঢ়িছে বুলি। আৰু মুখ্যমন্ত্ৰীৰ এই ভাষ্যক তীব্ৰ সমালোচনা সাংসদগৰাকীৰ। তেওঁ কৈছে নিৰ্বাচনৰ সময়ত ঠিঙত নিজক বচাবলৈ নাচিছিল নেকি বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীক সাংসদ গৌৰৱ গগৈয়ে। আৰু এইবাৰ পুনৰ এনেদৰে সৰব হৈছে সাংসদ গৌৰৱ গগৈ মুখ্যমন্ত্ৰীক লৈ। আৰু তেওঁ উল্লেখ কৰিছে যে হিন্দু মুছলিমৰ ৰাজনীতি কৰাৰ বাবে মোদীক নাকচ কৰিছে এতিয়া জনতাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে একে অৱস্থা হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ এই বিস্ফোৰক মন্তব্য, সেই মন্তব্য আছে আমাৰ লগত, কিছু শুনাব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী এমনেজিয়া হৈছে। সাধাৰণতে বয়স হ'লে এইখিনি বেমাৰী সোমায়, কিন্তু মুখ্যমন্ত্ৰী মহোদয় তেওঁ বয়স কম তথাপিও এই অলপ বেমাৰী সোমাইছে। ঢিঙত যেতিয়া নাচি বাগি আছিলে তেতিয়া জনসংখ্যাৰ কথা কিয় নক'লে? ঢিঙত যেতিয়া নাচি বাগি আছিলে তেতিয়া জনসংখ্যাৰ কথা কিয় নক'লে? ৰাঞ্চিত গৈ ক'লে যে মুছলিম সম্প্ৰদায়ৰ জনসংখ্যা মোৰ বাবে জীৱনৰ মৃত্যু এটা বিষয়। যেতিয়া ঢিঙত নাচি আছিলে নিজৰ জীৱন বচাবলৈ নাচি আছিলে নেকি? নিজকে সুৰক্ষিত কৰিবলৈ নাচি আছিলে নেকি? সেইকাৰণে ৰাজনীতি, এয়া হ'ল ৰাজনীতি। মোদী ডাঙৰে নিজে জনসংখ্যা লৈ ৰাজনীতি কৰিবলৈ বিচাৰিছিলে, কিন্তু তেওঁ ফেইল হ'ল, অযোধ্যা হাৰিলে। পৰৱৰ্তী খবৰ। কোটি কোটি জনতাৰ বাবে আপে কৰিলে বৃহৎ ঘোষণা। আৰু 5টা বৃহৎ গেৰাণ্টিৰে হাৰিয়ানা দখল কৰাৰ চেষ্টা আম আদমি পাৰ্টীৰ। হাৰিয়ানা দখল কৰাৰ চেষ্টা কৰিছে আম আদমি পাৰ্টীয়ে। বিজেপিৰ দুৰ্গ কপাই হাৰিয়ানাত খুটি পুতিবলৈ সাজু হৈছে আপ। আৰু বিজেপিক প্ৰত্যাহ্বান জনাই আপে ঘোষণা কৰিলে 5টাকৈ গেৰাণ্টি। 5টাকৈ গেৰাণ্টি ঘোষণা কৰিছে হাৰিয়ানাত আম আদমি পাৰ্টীয়ে। প্ৰতিগৰাকী মহিলাক মাহে 1000 টকাকৈ প্ৰদান কৰিব আম আদমি পাৰ্টীয়ে। এয়া হৈছে প্ৰথমটো গেৰাণ্টি। ইয়াৰ পাছত 24 ঘণ্টাই বিনামূলীয়া বিজুলী প্ৰদান কৰিব আপে। যদি চৰকাৰ গঠন হয় তেনেহ'লে আপে 24 ঘণ্টাই বিনামূলীয়াকৈ বিজুলী, বিনামূলীয়া শিক্ষা দিব, বিনামূলীয়া চিকিৎসা লগতে নিবনুৱাসকলক প্ৰদান কৰিব চৰকাৰী চাকৰি। দিল্লী, পাঞ্জাবৰ পাছত এইবাৰ হাৰিয়ানা দখল কৰাৰ লক্ষ্য ৰাখিছে আম আদমি পাৰ্টীয়ে।
আৰু ইফালে হাৰিয়ানা বিধানসভা নিৰ্বাচনত আপে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰবিন্দ কেজৰিৱাল জেলত থকাৰ সময়তেই পত্নী সুনীতা কেজৰিৱালে চলাইছে হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰ আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে হাৰিয়ানাত আপৰ এই বৃহৎ ঘোষণা। এটা ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছে এই মুহূৰ্তত, কিয়নো আম আদমি পাৰ্টীয়ে কোটি কোটি জনতাৰ বাবে কৰিছে বৃহৎ ঘোষণা। কোটি কোটি জনতাৰ বাবে 5টাকৈ গেৰাণ্টি লৈ আহিছে এইবাৰ আম আদমি পাৰ্টীয়ে। আৰু বিজেপিক ৰুধিবৰ বাবে সাজু হৈছে আম আদমি পাৰ্টী। বিজেপিৰ দুৰ্গ কপাই হাৰিয়ানা দখল কৰাৰ লক্ষ্য এতিয়া আম আদমি পাৰ্টীৰ। দিল্লী পাঞ্জাব দখল কৰাৰ পিছতে এতিয়া আপে লৈছে এই বৃহৎ সিদ্ধান্ত, য'ত অকলেই নিৰ্বাচন খেলিবলৈ সাজু হৈছে। বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া এলায়েন্সত যদিও আম আদমি পাৰ্টী আছে, কিন্তু বিধানসভা নিৰ্বাচনত অকলেই নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু হাৰিয়ানাৰ 90টাকৈ বিধানসভা সমষ্টিত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব এইবাৰ আম আদমি পাৰ্টীয়ে। পৰৱৰ্তী অন্য এক গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ নাম নোলোৱাকৈ সংখ্যালঘুক টাৰ্গেট কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ ফেচবুক পোষ্ট। আৰু পোষ্টৰ জৰিয়তে সুৰক্ষিত অসমৰ উদাহৰণ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ এই পোষ্টটোত লিখিছে যে বহুজনে সুধিছে যে আমি অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ কি কৰিছোঁ। থাওকতে এক সৰল উদাহৰণ দিব বিচাৰিছোঁ। যোৱা 3 বছৰত চৰকাৰে বেদখলকাৰীসকলক উচ্ছেদ কৰিছে আৰু 16,776 হেক্টৰ ভূমি উদ্ধাৰ কৰিছে, যাৰ ভিতৰত আছে 9,646 হেক্টৰ বনাঞ্চল আৰু 7,130 হেক্টৰ ৰাজভূমি। বেদখলকাৰীসকল কোন আছিল? কোনো উত্তৰৰ প্ৰয়োজন হয়তো নাই। এনেধৰণে এটা বিশেষ ফেচবুক পোষ্টযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুসকলক টাৰ্গেট কৰি লিখা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰ। আনুষ্ঠানিকভাৱে বিজেপি এৰিলে এইবাৰ অশোক শৰ্মাই। ৰাজ্যিক ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। বিজেপি দলক লালন পালন কৰি চৰকাৰ গঠন কৰালৈ থাকিলোঁ বুলি মন্তব্য অশোক শৰ্মাৰ। আৰু এতিয়া সেই দল এৰাৰ সিদ্ধান্ত লৈছোঁ, এতিয়া সেই দল ত্যাগ কৰাৰ সিদ্ধান্ত লৈছোঁ বুলি উল্লেখ কৰিছে অশোক শৰ্মাই। মোৰ অন্তৰ দহি গৈছে, মই অত্যাচাৰৰ সন্মুখীন হৈছোঁ। নিজ ঘৰতে মই অত্যাচাৰৰ বলি হৈছোঁ বুলি অভিযোগ, নিজৰ ঘৰতে মোৰ অত্যাচাৰ হৈছে বুলিও গুৰুতৰ অভিযোগ এতিয়া বিজেপিৰ বিৰুদ্ধে অশোক শৰ্মাৰ। আৰু মই বাৰে বাৰে অপমানিত হৈছোঁ বুলিও মন্তব্য কৰিছে অশোক শৰ্মাই। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছোঁ আপোনালোকক। কংগ্ৰেছত কেতিয়া যোগদান কৰিম নিশ্চিত কৰা নাই। কংগ্ৰেছলৈ যাম, কিন্তু কেতিয়া যোগদান কৰিম সেয়া নিশ্চিত কৰা নাই বুলি কৈছে তেওঁ। কিন্তু যোগাযোগ চলি আছে, কংগ্ৰেছৰ সৈতে মোৰ যোগাযোগ চলি আছে বুলিও মন্তব্য কৰিছে অশোক শৰ্মাই। 8 বা 9 আগষ্টত বিজেপিৰ সকলো পদ ত্যাগ কৰিম বুলি সংবাদমেলযোগে এই মন্তব্য কৰিছে অশোক শৰ্মাই। দুখ প্ৰকাশ কৰিছে আজি বিজেপিত এতিয়া কেৱল প্ৰলোভনৰ ৰাজনীতি চলিছে বুলিও অভিযোগ উত্থাপন কৰিছে। কেৱল ইমানেই নহয়, লগতে কৈছে সৰ্বত্ৰে এতিয়া কেৱল দুৰ্নীতি চলিছে বিজেপিত। এক মহা অভিযোগ এতিয়া বিজেপিৰ বিৰুদ্ধে বিজেপিৰ পুৰণি নেতা অশোক শৰ্মাৰ মন্তব্য আছে আমাৰ লগত। সেই মন্তব্য কিছু শুনাব বিচাৰিছোঁ। আজি বিজেপিৰ অৱস্থা বেয়া হৈ আছে। হয়, অসমত নৰ্থ ছাইড মিত্ৰজোঁটে 11খন আসন পাইছে, সেইটো মানুহক মিছা প্ৰলোভনৰ কাৰণে দিয়া হৈছে। 10,000 টকা দিম বুলি এবছৰ সভা সমিতিয়ে ঘূৰাই আছে, সেইটো প্ৰলোভন নহয় নেকি? লাখ টকীয়া বাইদেউ বুলি কৈ আজিলৈ পইচা দিয়া নাই, এবছৰ ঘূৰালে, এইটো প্ৰলোভন নহয় নেকি? প্ৰলোভনৰ ৰাজনীতি চলাৰ কাৰণে আমাৰ মন ক্ষোভিত হৈছে আৰু সেইবিলাকৰ কথা বিচাৰিয়ে মই চিঠিখনত লিখিছিলোঁ। গতিকে তাৰ যদি নিৰাময় কৰে তেতিয়া আমি চিন্তা চৰ্চা কৰিব পাৰোঁ। যিসকলে হৰি মন্দিৰৰ পৰা উলিয়াই দিওঁতে এটা বাক্য কাৰণে, এটা ফোন কাৰণে বা মোক আহি মাথাৰ লগাবলৈ তেওঁলোকৰ সময় নাই,